সুখী হ'বৰ বাবে কি লাগে? টকা, ঘৰ, গাড়ী, নে অলপ কাৰোবাৰ অলপ নিস্বাৰ্থ মৰম? সঁচাকৈ বৰ এটা জটিল প্ৰশ্ন, তোমাৰ বাবেও আৰু মোৰ বাবেও। বহু পায়ো যেতিয়া একো নথকাৰ দৰে লাগে, বহু থাকিও যেন একো নাই তেনেদৰে লাগে, তেতিয়া বহু ক'ব লগা কথাই থাকি গ'ল, কিন্তু তুমি মোৰ বাস্তৱত নাহিবা। মই হাৰি গ'লো, মই হাৰি গ'লো, কিন্তু মই ভাগৰি পৰা নাই, মই ভাগৰি পৰা নাই। মোৰ পথ বেলেগ হ'ব পাৰে, মোৰ পথ বেলেগ হ'ব পাৰে, কিন্তু মোৰ সপোন বেলেগ নহয়, মোৰ সপোন বেলেগ নহয়। মৰম সদায় মৰমেই, ই কেতিয়াও মিছা হ'ব নোৱাৰে, ই কেতিয়াও মিছা হ'ব নোৱাৰে। এদিন হয়তো সকলো তুমিও বুজি পাবা, আৰু সেই দিনটোত যে মই তোমাৰ কথাৰ ৰুমাল ল'বলৈ মই তোমাৰ কাষত নাথাকিম। নভবা কথাবোৰ যেতিয়া সঁচা হৈ পৰে, তেতিয়া জীৱনটো বৰ জটিল হৈ পৰে, বৰ জটিল হৈ পৰে। আৰু তুমি বিহীনেদি জীৱন পাৰ কৰা বৰ জটিল, বৰ জটিল হৈ পৰে। এটি কথাই মোক বৰ আমনি কৰিব জানা, এটি হাঁহিয়ে মোক সদায় শুব নিদিব, মোক বাস্তৱক বৰ জটিল কৰি তুলিব, মোৰ বাস্তৱক সঁচাই বৰ জটিল কৰি তুলিব। কিয় বা এনে হৈ পৰিল ময়ো বুজিব নোৱাৰিলোঁ। সৰু সৰু কথাবোৰে কেতিয়াবা বৰ মৰম লগাই দিয়ে, আৰু সেই সৰু সৰু কথাবোৰে কেতিয়াবা বৰ আউলো লগাই দিয়ে। আৰু ময়ো তুমি নজনাকৈয়ে সামৰি থলোঁ আধা লিখা কবিতাৰ এটি জীৱন কাহিনী।